হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু সকলোকে জনাইছোঁ গুড মৰ্ণিং। কাৰণ মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 513তম বীৰ চিলাৰায় দিৱস অনুষ্ঠিত হৈ আছে আমাৰ কৃষ্ণাই বেকীপুলত এইবাৰ গোৱালপাৰা জিলা। আৰু এই অনুষ্ঠানত বিশেষ অতিথি ৰূপে 4জন ব্যক্তি থাকিব। সেয়া হৈছে অজয় ফুকন দা, নয়ননীলিম বৰুৱা দা, গীতাৱলী ৰাজকুমাৰী বা আৰু ৰাজশ্ৰী শইকীয়া বা। আৰু তেওঁলোক উপস্থিত থাকিব অহাকালি অৰ্থাৎ 5 ফেব্ৰুৱাৰীৰ দিনাখন অহাকালি 5 ফেব্ৰুৱাৰীৰ দিনাখন সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকিব অজয় দা, আমাৰ মৰমৰ অজয় দা। আৰু মুকলি সভাত উপস্থিত থাকিব আমাৰ নয়ন দা, ডেমফুল, সকলোৰে মৰমৰ, সকলোৱে জানে। লগতে থাকিব গীতাৱলী ৰাজকুমাৰী। আৰু সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব আমাৰ মৰমৰ শিল্পী ৰাজশ্ৰী শইকীয়া বা। গতিকে আপোনালোকে আহক, সকলোৱে আমি মিলিজুলি এই মহাবীৰ বীৰ চিলাৰায় দিৱস উদযাপন কৰোঁ। আৰু এই সন্দৰ্ভত তেওঁলোকেনো কি কৈছে তাৰে অলপ ভিডিঅ' ক্লিপ দেখুৱাইছোঁ, আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰি। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ। আপোনালোক সকলোৱে মোৰ চেনেলত নতুনকৈ আহিছে, সেই সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল RMR285 ইণ্টাৰেষ্টিং ভিডিঅ'লৈ। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো নটিফিকেশ্যন অন কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ সংকেত আপুনি সোনকালে পাই যায়। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা পৰামৰ্শ থাকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বলক তেওঁলোকৰ ভিডিঅ' ক্লিপটো। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে আপোনালোকক সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা মহিলা সমিতিৰ উদ্যোগত আৰু কৃষ্ণাই আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা মহিলা সমিতি, বিভিন্ন দল সংগঠন তথা কৃষ্ণাই বাসী ৰাইজৰ সহযোগত 513তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছে বেকীপুল কৃষ্ণাই গোৱালপাৰা জিলাত 4 আৰু 5 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ। তেখেতসকলে খুব ধুনীয়াকৈ আচলতে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু উক্ত এই কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিম। সাংস্কৃতিক শোভাযাত্ৰাৰ যে 5 তাৰিখে হ'ব, সেই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধনী কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিম। সকলো ৰাইজৰ উপস্থিতি, সকলো ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। সকলোৱে সহযোগ কৰক, সকলোৱে আহক, সকলোৱে যোগ দিয়ক। আৰু এই অনুষ্ঠানটি আৰু বিশ্ব চিলাৰায় দিৱস, আমি যি মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিছে, আপোনালোকে সাফল্যমণ্ডিত কৰক। কাৰণ কিয় মহাপ্ৰতাপী মহাবীৰ চিলাৰায় কথা আমি সকলোৱে জানো। নমস্কাৰ, মই নয়ননীলিম, গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা মহিলা সমিতি তথা বিভিন্ন দল সংগঠন আৰু কৃষ্ণাইবাসী ৰাইজৰ সহযোগত 513তম মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিছে। গতিকে সেই উক্ত অনুষ্ঠানত মই মুকলি সভাত উপস্থিত থাকিম। গতিকে আপোনালোককো আহ্বান জনাইছোঁ, আহক আমি একেলগে উদযাপন কৰোঁ। ধন্যবাদ। নমস্কাৰ। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলত অহা 4 আৰু 5 ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। তাৰে 5 ফেব্ৰুৱাৰীৰ দিনাখন মই সন্মানীয় অতিথি হিচাপে তাতে উপস্থিত থাকিম। সমূহ গোৱালপাৰাবাসীক লগ পোৱাৰ আশা থাকিল। নমস্কাৰ, মই ৰাজশ্ৰী শইকীয়া। সকলোকে জনাওঁ যে মই আহি আছোঁ আপোনালোকৰ ঠাই বেকীপুল কৃষ্ণাইলৈ অহা 5 ফেব্ৰুৱাৰী তাৰিখে গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা মহিলা সমিতিৰ উদ্যোগত আৰু কৃষ্ণাই আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা মহিলা সমিতি, বিভিন্ন দল সংগঠন তথা কৃষ্ণাইবাসী ৰাইজৰ আতিথ্যত 513তম
বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ সমূহ ৰাইজৰ উপস্থিতি লগতে সহায় সহযোগ কামনা কৰিলোঁ। সকলোৱে আহিব, লগ পাম। ধন্যবাদ।